এ কি দেখো সে হ্যাঁ ইলেকশন তো ফাইনালি বন্ধুসকল সব মানে বেমাৰ হৈ মানে কি এনেকুৱা হ'ল আৰু কি আজি ফাইনালি বন্ধুসকল আজি মানে কামত আহিলোঁ কয়লা কামত যাই আছোঁ দুজন যাই আছোঁ 6জন মানুহ দুজন যাই আছোঁ এই বাকী 2জন বেয়া আছে মানে বহুদিন পিছত মানে কামটো আজি কামত যাই আছোঁ বেমাৰ হৈ আছিল তো সেইকাৰণে মানে যাৱাৰ পৰা নাই আজি যাই আছোঁ কামত ভিডিঅ' বনাম ৰে হা ইলেকশন তো ফাইনালি বন্ধুসকল সব মানে বেমাৰ হৈ মানে কি এনেকুৱা হ'ল আৰু কি আজি কামত আহিলোঁ আৰু কয়লা গাঁও হয় হা হা এতে কৰিম পোষ্ট পান যায় মোৰ ওলাই এই যে জণ্ডিছ আমার এই ক্ষমতা সব মানে হলে জন্ডিস খালি জণ্ডিছ তো পোষ্টটো মানে যাম কৰা আছে ইমান তো মানে ঘৰটো কমপ্লিট হৈছে তো মানে পোষ্ট যাম কৰিব লাগে তো মানে খুলি আছে মানে পোষ্টটো ঢালা হৈছে চাওক এইবিলাক মানে খুলি মানে পিছফালে 3টা আছে 3টা মানে ঢালিব লাগে তো বান্ধিব লাগে তো মানে কামত কোনদিন ঢালিছে এইটো কোনদিন ঢালিছে 2 দিনমান হৈছে না মানে খুলিব লাগে সব এইটো মানে খোলা হৈছে ইমান ফ্ৰেছ আহিছে আজি অলপ এইখিনি মানে অলপ বেয়া হৈছে আজি আৰু এইটো সব এইটো বঢ়ি আছে ঠিক কেনেকুৱা হৈছে আৰু এইটো সব এইটো মানে খুলিব লাগে আৰু কি দেখো হৈছে খালি মানে পোষ্ট বান্ধা হ'ল সব মানে ক্লিয়াৰ বান্ধা হৈছে মানে শাটাৰিং কৰিব লাগে এতিয়া আৰু কি এইবিলাক বান্ধা হ'ল আৰু এতিয়া মানে এইটো মানে পোষ্টটো মানে জাম কৰিব লাগে জাম মানে শাটাৰিং কৰিব লাগে শাটাৰিং কৰাৰ পিছত আৰু কি ভাত খোৱা যাম আহি আৰু কি ভাত খাই আহি খালি মাৰি ফাইনেলি বন্ধুসকল আহিলোঁ মানে কামত ভাত খাই চাওক মছলা ৰেডি হ'ল বক্সটো ফিটিং হৈছে খাৱাৰ আগতে এতিয়া আৰু কি ঢালিব লাগে এই মছলা মিক্স কৰিব লাগছে ৰাস্তা বনাব লাগছে মানে ৰাস্তাতে আহিব পাকৰা পাতি চাবি দালি ঝোল নাকি ডাইরেক্ট হরে নাখায় ফাইনালি বন্ধুসকল ঢালি আছোঁ আৰু মছলা আনি আছে মানে সময় নাই আৰু নাকি এই যে মছলা লৈ আহিল ডাঙৰীয়া খালি একটা মানে আছে আৰু 2টা মানে ঢালা হ'ল একটা বাকী আছে একটা কাৰণে মানে একবাৰমান বালু পাথৰ লৈ যাব লাগে তো এইটো লোড কৰি আছে 2জনে মানে এইটো লৈ যায় বানিয়ে মানে ঢালি যাব লাগে 4:30 বাজে ফাইনালি বন্ধুসকল মানে ঢালা হ'ল আৰু পিলাৰ কেইটা 3টে পিলাৰ আছিল চাওক এইটো মানে পিলাৰ হয় এইটো পিলাৰ হয় তো এইটো হয় তাৰপিছত এইটো নেক্সটটো এইটো লাষ্টত চাওক মানে চবকেইটা ঢালা হ'ল আৰু কি এতিয়া যাব লাগে অলপ মছলা বেছিছোঁ তাতে ঢালি আছে এই ফিনিচিং কৰি আছে এই ঘৰে ওচৰত এইফালে মানে এতিয়া যাব লাগে আৰু অলপ চাফা ঠাবা হৈ মানে যাব লাগে তো বন্ধুসকল ব্লগটো মানে এইখিনি মানে ইমান বনাব নোৱাৰোঁ মানে বেমাৰ হৈ আহিল বেমাৰ হৈ উঠিলোঁ মানে ইমান ভাল হোৱা নাই ভালকৈ সেইকাৰণে ব্লগটো মানে এইখিনিতে শেষ কৰিলোঁ আৰু কি